মানে আপুনি ক'ব বিচাৰে আৰু নাই যেতিয়া তেখেতে গোটেইখিনি স্বীকাৰ কৰিছে ভুল হৈছে ভুল কৰিলে অকণমান হয়তো কিবাটো অলপ কিবা কৰে কিন্তু এনেকুৱা ভুল কৰাটো এইটো একচেপ্টেবল নহয় গতিকে কিছুমান আমাৰ ইনফৰমেশ্যন আছে যিসকল বস্তুটো আমি একদম ফেচ টু ফেচ পাম যেনেকুৱা আমাৰ চাইকেল ডিষ্ট্ৰিবিউশ্যন কৰাৰ সময়ত দুখন হাইস্কুলৰ প্ৰধান শিক্ষকসকলে পইচা কালেকশ্যন কৰি আছে আমি লগে লগে দেখা পালোঁ লাইভ টেলিকাষ্ট পালোঁ আমি লগে লগে একশ্যন লৈছে কাৰণ এইটো আমি ফাৰ্ষ্ট টু ফাৰ্ষ্ট দেখা পাইছোঁ এই পইচা কাউণ্ট কৰি আছে লৈ আছে ছাত্ৰীয়ে কৈ আছে গতিকে আমি লগে লগে আমি একশ্যন ল'লোঁ মানে ডিৰেক্টৰ অফিচত আমি প্ৰপ'জেল পঠাই ছাছপেনশ্যন অৰ্ডাৰ কৰি পেলাই আৰু ডিৰেক্টৰে যদি এপ্ৰুভ কৰি যায় তেতিয়া এইটো ফাইনেল ছাছপেনশ্যন হৈ যায় সমিতিৰ বিষয়ে অলপ কথা পাতিলে ছাৰ কমিটি একচুৱেলি কথা পাতিছোঁ নতুন কমিটি ইতিমধ্যে গঠন হ'ব আমি সেইখন বিদ্যালয় কমিটি এতিয়ালৈকে এপ্ৰুভ কৰা নাই এলিগেশ্যন আছে কাৰণ সেইখন কমিটি যি প্ৰপ'জেল পঠাইছে উইদাউট পাব্লিক মিটিং তেখেতসকলে দুই এজনে মিটিং কৰি পেলাই কমিটিটো পঠাইছে আমি এতিয়া একচেপ্ট নকৰোঁ আমাৰ এলিগেশ্যন আমি পাইছোঁ গতিকে মই কৈছোঁগৈ ৰাজহুৱাভাৱে মিটিং কৰি পেলাই ভাল মানে সভাপতি আৰু উপসভাপতি যদি গঠন কৰি দিয়ে আমি এইটো হায়াৰ অথৰিটি পঠাম এইটো এপ্ৰুভ হৈ আহিলে ইয়াত ভাল এটা নতুন কমিটি হ'ব অবৈধ কমিটি নাই বৰ্তমান কমিটি নতুন কমিটি গঠন হোৱাই নাই আগৰ পুৰণা কমিটি আছে সময় শেষ হোৱা নাই সময় শেষ হৈছে কিন্তু এইকাৰণে বস্তুটো আমাৰ ডিৰেক্টৰ অফিচৰ পৰা এপ্ৰুভ পঠাইছে কিন্তু আমি যদিও এপ্ৰুভ কৰি পঠাইছে আমি ফাইনেল এপ্ৰুভটো আমি এইটো নিদিওঁ আমাৰ আই এছ অফিচৰ পৰা আমি ফাইনেল এপ্ৰুভৰ কাগজ পঠাই দিওঁ সেইটো আমি ৰাখি থৈছোঁ যেতিয়ালৈকে এলিগেশ্যন মানে থাকিব আমি ফাইনেল এপ্ৰুভেল কোনো এখন বিদ্যালয় এইখন বিদ্যালয় নহয় বা অন্য এখন বিদ্যালয়ক আমি নিদিওঁ সেইটোৱে আপোনাৰ অন্যায় কৰিব নোৱাৰে বা বিভিন্ন ধৰণৰ অন্য পদক্ষেপ ল'ব নোৱাৰে এইকাৰণে আমি বাক্সা জিলাত এনেকুৱা আমি পদক্ষেপ লৈছিলোঁ একাডেমিক কাউন্সিলৰ লগত আলোচনা কৰি পেলাই যে আমাৰ এইবাৰ 9ৰ এক্সামিনেশ্যনৰ এনচাৰ স্ক্ৰিপ্টটো সেইখন বিদ্যালয়ৰ শিক্ষকে ইভালুৱেশ্যন কৰিব নোৱাৰিব এতিয়া আমি ইউনিটত পঠাই দিম বেলেগ স্কুলৰ শিক্ষকে সেই পেপাৰটো ইভালুৱেশ্যন কৰিব গতিকে সেই হিচাপে আজি ধৰা পৰিছে আৰু সেই যিখিনি ইলিগেল দুজন ছাত্ৰ আছিলে তেখেতসকল ইভালুৱেশ্যনটো নহ'ব প্ৰধান শিক্ষকৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি ইতিমধ্যে মই ষ্টেপ লৈছোঁ মই ইনফৰমেশ্যন লৈছোঁ এজ পাৰ গাইডলাইন তেখেতে যিমান পানিছমেণ্ট পাব মই এইটো মানে কৰিম গতিকে এইটো মই আপোনালোকক আগত ক'লোঁ প্ৰধান শিক্ষকৰ বাহিৰত বেলেগ কোনোবা জড়িত হৈ আছে নেকি ইয়াত জড়িত মানে ঠিক তেনেকুৱা জড়িতটো মই দেখা নাই তেখেতে কথাবিলাক ভাৰ্বেলি কাম কৰি আছে ভাৰ্বেলিটো কাম নহয় দুগৰাকী ছাত্ৰ বেলেগ স্কুলৰ ছাত্ৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব অন্ততঃ এডমিশ্যন হ'ব লাগিব অন্ততঃ এপ্লিকেশ্যন এখন পাব লাগিব এতিয়া এপ্লিকেশ্যন নোহোৱাকৈ এডমিশ্যন নোহোৱাকৈ কেনেকুৱা ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন হ'ল এইটো একদম অবৈধ হৈছে ইলিগেল হৈছে একচেপ্টেবল নহয় গতিকে এতিয়া মানে দুগৰাকী ছাত্ৰ একচুৱেলি তাত যদি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই এইখন বিদ্যালয়ৰ থ্ৰুৱেদি হয়তো পৰীক্ষা দিব নোৱাৰিব যদিহে স্কুলে একচেপ্ট নকৰে ৰাইজে কেতিয়া মানে গম পাব যে প্ৰধান শিক্ষকৰ ওপৰত যিটো আপুনি এটা ব্যৱস্থা গ্ৰহণ কৰিব সেই ব্যৱস্থা নহয় আমাৰ কিছুমান প্ৰচিডিউৰ আছে এলিগেশ্যন পোৱাৰ লগে লগে আমি একশ্যনটো নলওঁ আমি তাত ষ্টেটমেণ্ট ল'লোঁ তাৰপিছত আমি চকচ কৰিম কেনেকৈ ৰিপ্লাই দিয়ে তাৰ ওপৰত বেছ কৰি পেলাই আমি নেচেচাৰী একশ্যনটো ল'ম তাৎক্ষণিকভাৱে প্ৰধান শিক্ষকৰ কি ব্যৱস্থা ল'লে নাই এতিয়া মই ষ্টেটমেণ্টটো ল'লোঁ মই এতিয়া নোট কৰি লৈছোঁ আমি অহাকালি নহ'ব অহাকালি বন্ধ আছে পৰহি আমি তেখেতক চকচ এটা পঠাম তেখেতে কি উত্তৰ দিয়ে যদি ছেটিছফেকশ্যন হয় উত্তৰটো বেলেগ হ'ব যদি ছেটিছফেকশ্যন দিব নোৱাৰে তেখেতে নেচাচাৰী একশ্যন নিশ্চয় তেখেতে এনচাৰ হ'ব বৰ্তমান তেখেতে প্ৰধান শিক্ষক বৰ্তমান মনিন্দৰ অসমৰ প্ৰধান শিক্ষক তেখেতে বৰ্তমান প্ৰধান শিক্ষক যেতিয়ালৈকে তেখেতে ছাছপেনশ্যন নহয় তেতিয়ালৈকে প্ৰধান শিক্ষক যিহেতু আপুনি আজি তদন্তত আহিলে প্ৰধান শিক্ষকে যিখিনি মন্তব্য বা ভাষ্য আগবঢ়ালে সেইখিনি আপুনি কেনেকুৱা সন্তুষ্ট আচলতে মই যেতিয়া ৰিপৰ্ট পাওঁ এইটো ব্লেক এণ্ড হোৱাইট পালে আমি বেছি কাম কৰিবলৈ সুবিধা পাওঁ তথাপিও যিহেতু মিডিয়া থ্ৰুৱেদি আমি খবৰটো পালোঁ যে এইখন বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ অন্য স্কুলৰ ছাত্ৰ কিন্তু ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ আছে গতিকে কিমান সঁচা কিমান মিছা আৰু পৰীক্ষা কুৱেশ্যন পেপাৰটো ঘৰত নি পেলাই মানে লিখিবলৈ দিয়া হৈছে কিমান সঁচা কিমান মিছা এই কথাটো তদন্ত কৰিবৰ কাৰণে মই আজি ইয়াত উপস্থিত হৈছোঁ উপস্থিত হৈ পেলাই মই এইটো যে বস্তুটো চালোঁ সঁচা কথা যিগৰাকী মানে ক্লাছ 9ৰ দুজন ছাত্ৰ এই ছাত্ৰ দুজন এইখন স্কুলৰ ছাত্ৰ নহয় বেলেগ স্কুলৰ মানে প্ৰাইভেট স্কুলৰ ছাত্ৰ কিন্তু ইয়াত এডমিশ্যনো হোৱা নাই হেডমাষ্টাৰ কেনেকুৱা মানে পদ্ধতিত তেখেতে ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন কৰিলে তেখেতে মোক উত্তৰ দিব পৰা নাই এইটো খুব ইলিগেল হৈছে এনেকুৱা কোনো কাৰণটো হ'ব নোৱাৰে গতিকে এইটো আনজাষ্টিছ হৈছে কোনো হ'ব নোৱাৰে
লগতে আমাৰ 9 এক্সামিনেশ্যন পৰীক্ষা সুন্দৰকৈ চলি আছে, আজি শেষ হৈছে। এখেতসকলে কোৱা হিচাপে মই প্ৰধান শিক্ষকৰ লগত কথা পাতিলোঁ, টিচাৰ ইউনিটৰ লগত কথা পাতিলোঁ, তাৰপিছত সভাপতিও আছে, ৰাইজও আছে, SMDC মেম্বাৰখিনিও আছে, গোটেইখিনি মই কথা পাতিলোঁ। কুৱেশ্যন পেপাৰটো ইয়াত আমাৰ যিমান ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী আছে ইয়াতে অফলাইনৰ পৰীক্ষা দিছে এজ পাৰ ইনষ্ট্ৰাকশ্যন বাই হায়াৰ অথৰিটি। কিন্তু পৰীক্ষা শেষ হং অৱস্থাত মানে দুখন পেপাৰ যি দুগৰাকী ছাত্ৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ আছে উইদাউট এডমিশ্যন, এইটো মানে পৰীক্ষা দিবৰ কাৰণে ঘৰলৈ কুৱেশ্যন পেপাৰটো পঠাই দিছে। যেতিয়া পঠাই দিয়ে মানে আমাৰ ক্লাছ 9 এক্সামিনেশ্যন ইভিনিঙত থাকে, গতিকে শেষ নোহোৱাৰ আগতে হয়তো 10-15 মিনিট থাকিলে কুৱেশ্যন পেপাৰটো পঠাই দিছে, আৰু সেই কুৱেশ্যন পেপাৰটো ৰাতিৰ ভিতৰত লিখি পেলাই নেক্সট দিনা ইয়াতে ছাবমিট কৰিছে। কিন্তু আমাৰ ৰুল এটা আমি কৰি দিছোঁ যে আমাৰ যিদিনা পৰীক্ষা শেষ হ'ব, পৰীক্ষা শেষ হোৱাৰ দিনা সেই কাগজখিনি সেইখিনি এনচাৰ স্ক্ৰিপ্টখিনি আমাৰ ইউনিটত জমা দিব লাগিব। গতিকে এতিয়া মই গম পালোঁ এই দুগৰাকী ছাত্ৰৰ যিহেতু ইলিগেল হৈছে, পৰীক্ষাটো ঘৰত লিখিছে, তেখেতসকলে এনচাৰ স্ক্ৰিপ্টটো ইউনিটত জমা হোৱা নাই, ইভালুৱেশ্যন নহ'ব। গতিকে যিখিনি আমাৰ একচুৱেলি ইয়াত পৰীক্ষা দিছে সেইখিনি ছাত্ৰ ছাত্ৰীৰ এনচাৰ স্ক্ৰিপ্টটো ইভালুৱেশ্যন হ'ব। সেইটো মোৰ এটা ইনষ্ট্ৰাকশ্যন আছিলে যেন শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলে ইলিগেল মানে আপোনাৰ অন্যায় কৰিব নোৱাৰে বা বিভিন্ন ধৰণৰ অন্য পদক্ষেপ ল'ব নোৱাৰে। এইকাৰণে আমি বাক্সা জিলাত এনেকুৱা আমি পদক্ষেপ লৈছিলোঁ একাডেমিক কাউন্সিলৰ লগত আলোচনা কৰি পেলাই যে আমাৰ এইবাৰ 9ৰ এক্সামিনেশ্যনৰ এনচাৰ স্ক্ৰিপ্টটো সেইখন বিদ্যালয়ৰ শিক্ষকে ইভালুৱেশ্যন কৰিব নোৱাৰিব। এতিয়া আমি ইউনিটত পঠাই দিম, বেলেগ স্কুলৰ শিক্ষকে সেই পেপাৰটো ইভালুৱেশ্যন কৰিব।